আজি আমাৰ এম্পায়াৰ একাডেমি পৰিয়ালবৰ্গৰ ফালৰ পৰা আমাৰ 2026 বৰ্ষৰ যি উচ্চতৰ মাধ্যমিকৰ যে চূড়ান্ত পৰীক্ষা তাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হ'ব পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে এখন সম্বৰ্ধনা সভা আয়োজন কৰিছোঁ। ইয়াত আমাৰ কলেজৰ ফালৰ পৰা আমাৰ 57 গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আমি তেওঁলোকক আজি সম্বৰ্ধনা জনালোঁ আমাৰ আনুষ্ঠানিকভাৱে সভা পাতি। আৰু আমাৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীতো আমাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আছে। আমি তেওঁলোকক আজি ইয়াত সম্বৰ্ধনা কৰিব নোৱাৰিলেও আমাৰ ফালৰ পৰা তেওঁলোকৰ এই উত্তীৰ্ণৰ কাৰণে আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যদিও সম্বৰ্ধনা আমি জনাব পৰা নাই তথাপিও আমি সম্বৰ্ধনা জনাইছোঁ। আৰু আমাৰ আনচাকচেছফুল অনুত্তীৰ্ণ আমাৰ উত্তীৰ্ণ হ'ব নোৱাৰা কিছুমান ছাত্ৰ থাকিল। আমি তেওঁলোককো যাতে আগন্তুক যি পৰীক্ষা আহি আছে সেই পৰীক্ষাত যাতে তেওঁলোকে অৱতীৰ্ণ হৈ তাত যাতে তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰে তাৰ কাৰণেও আমি আমাৰ ফালৰ পৰা আমি আশা ৰাখিছোঁ, আমি প্ৰাৰ্থনা জনাইছোঁ ভগৱানে তেওঁলোকক সহায় কৰক। আমাৰ ইয়াত আমি 3টা ষ্ট্ৰীমৰ আমাৰ প্ৰথম শ্ৰেণীৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত সম্বৰ্ধনা জনাইছোঁ। আমাৰ ইয়াত আছে বিজ্ঞান, কলা আৰু বাণিজ্য শাখা। টোটেল কিমান ষ্টুডেণ্ট আছে? আমাৰ টোটেল আমি উত্তীৰ্ণ হিচাপে আমি ক'বলৈ গৈছোঁ আমাৰ 57 গৰাকী আছে। আমাৰ বেছিভাগ ছাত্ৰ আমাৰ প্ৰথম শ্ৰেণীৰ উত্তীৰ্ণ হোৱাৰ লগতে ষ্টাৰ মাৰ্কো পাইছে। আমাৰ যেনে কলা শাখাত আমাৰ এগৰাকী ছাত্ৰ তেওঁ 93.2 পাইছে। বাক্সা জিলাৰ ভিতৰতে হয়তো তেওঁ এটা টপাৰো থাকিব, আমি এইটো আশা ৰাখিছোঁ। ঠিক তেনেকৈ ছায়েন্সত আমাৰ সৰ্বোচ্চ নম্বৰ পোৱা আমাৰ কলেজৰ ফালৰ পৰা তেওঁ পাইছে আমাৰ 91.2 91.2 পাইছে ছায়েন্সত। আৰু আনফালে বাণিজ্য শাখাত আমাৰ এগৰাকী ছাত্ৰীয়ে পাইছে আমাৰ 89.4 হ'ল নেকি 4 পাইছে। যেন হওক আমাৰ উত্তীৰ্ণ হাৰ আমাৰ বেয়া নহয় আমাৰ কলেজৰ ফালৰ পৰা। আমি অনাগত দিনত আৰু ইয়াতকৈ উৎকৃষ্ট আমি ফলাফল আশা কৰিছোঁ আমাৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা। এইখিনিয়ে।